হৈছে গছকেইজোপা। ইয়াত আপোনাৰ এই ফিটা বান্ধিলে বোলে, ৰঙা ফিটা যদি বান্ধে মনৰ মানে যিখিনি মনৰ বাঞ্ছা থাকে। হেল্ল' গাইজ, প্ৰথমতে আপোনালোক সকলোকে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আজি যিহেতু স্বাধীনতা দিৱস, গতিকে এখন ধুনীয়া ঠাইত ফুৰিব যাম আৰু আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, বহুত ধুনীয়া ঠাই হয়। চ' আহকচোন দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেওপানী দুৰ্গা মন্দিৰ, মা দেওপানী দুৰ্গা মন্দিৰ গেটৰ ওচৰত পাই গ'লোহি। এতিয়া আৰু আদৰণি গেট হয় এখন, এতিয়া ধুনীয়াকৈ সোমাই যাম। ডাইৰেকশ্যন শিকাব নালাগে, তুমি মনে মনে থাকা গুগল মেপ। বৰ্তমান আমি পাই গ'লোহি। আমাৰ অংকুৰদাই আপেল খাওঁ, টুপিচকে খাই পেলাই ক্ষুধাটো নিবাৰণ কৰিলোঁ। এতিয়া আমি একদম থানৰ ফ্ৰণ্টত পাই গ'লোহি। এখন ফ্ৰণ্টৰ গেট হয়। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। ফ্ৰণ্টতে লিখা আছে মাস্ক পিন্ধা বাধ্যতামূলক, কিন্তু আমি মাস্ক পিন্ধা নাই দেই। ধুনীয়াকৈ আপোনালোকক দেখাম, পৰিৱেশটো ধুনীয়া হয়। ঠিক আছে, দেখাই আছোঁ। কিন্তু গাইজ আজি কি হ'ল, আজি মানে 15 আগষ্ট ন, চ' বহুত মানুহ কম আহিছে। আৰু ইমান আগত এনেই বহুত মানুহ আহে, কিন্তু আজি মানুহটো কম আছে। আজি আমি প্ৰথমতে আপোনালোকক মন্দিৰ ভাগ দেখাই লওঁ, তাৰপিছত বাকীখিনি দেখাম। আৰু নটিচ এখন দিছে, পঢ়ি ল'ব দেই। ইংলিছত ইমান চোকা নহয়, ক'ভিড-19ৰ বাবে দিছে চাগে। ঐ অংকুৰ, এজোপাই গছজোপা অ' খুৰা, ফিটা বন্ধা গছজোপা এজোপাই ন? ক'ত বান্ধে আৰু ফিটা খুলিবহি লাগে নেকি? আহি পেলাই খুলিবহি লাগে নেকি? মনৰ বাঞ্ছা পূৰ্ণ হ'লে মানে খুলিব লাগে। আপোনালোকক মানে ইয়াত গছকেইজোপা দেখাম। মেইন বস্তুটো হৈছে গছকেইজোপা। ইয়াত আপোনাৰ এই ফিটা বান্ধিলে বোলে, ৰঙা ফিটা যদি বান্ধে মনৰ মানে যিখিনি মনৰ বাঞ্ছা থাকে চব পূৰ্ণ হয় বুলি বহুতে বিশ্বাস কৰে। ৰছীও বান্ধে, আৰু মনৰ বাঞ্ছা যেতিয়া পূৰ্ণ হৈ যায় তেতিয়া আপোনাৰ ফিটাডাল খুলিবলৈ আহিব লগা হয়। এইজোপা চাই লওক গছজোপা, ইয়াতে ফিটা বান্ধে। যিখিনি লোকবিশ্বাস আছে যে ইয়াত ফিটা বান্ধিলে আপোনাৰ মনৰ বাঞ্ছা, যিখিনি মনৰ বাঞ্ছা থাকে পূৰ্ণ হয়। মনৰ বাঞ্ছা যদি পূৰ্ণ হয় তেতিয়া আহি পেলাই ফিটা খুলিব লগা হয়। এনেকুৱা বহুত গছ আছে, আপোনাক মই দেখাইছোঁ। এইফালেও আছে, চাই লওক। এইজোপা এইবোৰ বৰগছ হয়। লাখ লাখ ভক্তই ফিটা বান্ধিছে। এজোপাও হৈছে বেলগছ, ইয়াতো ফিটা বান্ধিছে। ইয়াত ফুল। পুৰা নাৰিকল ভঙা নেকি? বন্ধ আছে নেকি আজি মন্দিৰত? নাৰিকল ভঙা স্থান, নাৰিকল যে মাৰি পেলাই ভাঙে, হয় নাই? এয়া হৈছে চাকি দিয়া স্থান। আজি যিহেতু 15 আগষ্ট ন, বহুত ভক্তৰ সমাগম কম হয়। এতিয়া আপোনালোকক মন্দিৰ ভাগ দেখালোঁ, গছজোপাও দেখালোঁ। এতিয়া অলপ বাকী পুখুৰী আছে ছাইডতে, পুখুৰীটো দেখাই লওঁগৈ। এইবোৰ পাৰ চৰাই হয়, কাৰণ বহুতে মানে বহুত ভক্তই ইয়াত পাৰ চৰাই দান কৰে। চ' ইয়াত মানে বহুত মেলি দিয়ে পাৰখিনি। ইয়াতে বহুত মানে নিজৰ খুচিমতে থাকিব পাৰে। আৰু কৃষ্ণ গোবিন্দ ৰে মুৰা। ব'লা এতিয়া আমি পুখুৰীটো চাই আহোঁগৈ, কি আছে ন? মাছ আছে। পুখুৰীত মাছ নাথাকে কি থাকিব? কাছ থাকিব নেকি? কিন্তু এয়া চাওক, মাছে সাৰি আছে। কিন্তু বহুত শেলাই হৈ গ'ল পুখুৰীটো। অলপ পাৰে পাৰে ঘূৰি লওঁ পুখুৰীটো। মাছ আছে, কিন্তু অলপ পানীখিনি কি হৈছে, অলপ শেলাই টাইপ আহি গৈছে ন। তাৰমানে কি হয়, মুড়ি দলিয়াই থাকে, মাছে খাবৰ কাৰণে মুড়ি, সেইকাৰণে অলপ শেলাই টাইপ হৈছে। পৰিৱেশটো ধুনীয়া হয়, ঠাণ্ডা। একচুৱেলি মানে আজি এইটো ইনষ্টেণ্টলি সোমালোঁ, কাৰণ আমি 15 আগষ্টৰ পৰা আহিছিলোঁ, অলপ ফুৰিম বুলি আহিছিলোঁ। চ' ভাবিলোঁ বেছি দূৰ নহয়, মানে গৰম পানীৰ পৰা 14 কিলোমিটাৰ আগৰ হয়। চ' গুচি আহিলোঁ আৰু মন কৰিলোঁ। আৰু এতিয়াতো পূৰা ভোক লাগিছে। আমাৰ মালিকক লৈ আহিছোঁ লগত। মালিকে এতিয়া পূৰা খুৱাব, ধাবাত খুৱাই নে ক'ত খুৱাই নাজানো, আৰু লাইন হোটেলত খুৱাই নে ক'ত খুৱাই, পূৰা এতিয়া দবাই পেলাই খামগৈ।
বাটত আহোঁতে বোলো ভোক লাগিছে ৰখা এখনতো নৰখালে এতিয়া আৰু গৈ থাকো বাই বাই জয় আই অসম যদি ভিডিঅ'টো ভাল পালে যি কৰিব লাগে কৰি দিয়ক আৰু কৈ নাথাকো বৰ লাগে ন এই সেইবোৰ নকওঁ বৰ লাগে ভাল পালে এনেও কৰিব আজিলৈ বাই জয় আই অসম